নমস্কাৰ বন্ধুসকল আপুনি যদি অৱসৰৰ পিছত নিৰাপদ আৰু উচ্চ আয়ৰ বিনিয়োগৰ উপায় বিচাৰি আছে তেন্তে সিনিয়ৰ সিটিজেন সেভিংস স্কিম SCSS আপোনাৰ বাবে এটা উৎকৃষ্ট বিকল্প হ'ব পাৰে এই ভিডিঅ'ত আমি SCSS ৰ সকলো দিশ তুলি ধৰিম যিয়ে আপোনাৰ অৱসৰৰ জীৱন সুখময় কৰি তুলিব ভিডিঅ'টোৰ শেষলৈ থাকিব কাৰণ নতুন নিয়মসমূহ আৰু SCSS ৰ সকলো সুবিধাৰ বিষয়ে আমি বিস্তাৰিতভাৱে আলোচনা কৰিম Senior Citizen Savings Scheme SCSS কি SCSS হৈছে চৰকাৰী সঞ্চয় যোজনা যিয়ে জ্যেষ্ঠ নাগৰিকসকল নিৰাপদ আৰু বিনিয়োগ নিয়মিত আয় প্ৰদান কৰে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এই যোজনাটো বিশেষকৈ অৱসৰপ্ৰাপ্ত লোকসকলৰ বাবে গঠন কৰা হৈছে SCSS ত কোনে একাউণ্ট খুলিব পাৰিব 60 বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে এই একাউণ্টটো খুলিব পাৰে 55 বছৰ বা তাৰ ওপৰৰ লোকে যদি তেওঁলোকে অৱসৰ গ্ৰহণ কৰাৰ পিছত 3 মাহৰ ভিতৰত আবেদন কৰে এই ক্ষেত্ৰত অৱসৰৰ ভাত্তাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব প্ৰাক্তন সেনা কৰ্মচাৰীয়ে 50 বছৰৰ পৰা একাউণ্ট খুলিব পাৰে চৰকাৰী কৰ্মচাৰী 50 বছৰৰ ওপৰত সাৰ্ভিস কালত মৃত্যু হলে তেওঁৰ জীৱিত পত্নী বা পতিয়ে একাউণ্ট খুলিব পাৰে একেহাতে পতি পত্নীয়ে জইন্ট একাউণ্ট খুলিব পাৰে ইয়াত খালি ফাৰ্স্ট হোল্ডাৰৰ বয়সটো কাউণ্ট কৰা হয় NRIs প্ৰবাসী ভাৰতীয় PIOS Person of Indian origin আৰু Hindu undivided family HUF SCSS ৰ বাবে অযোগ্য SCSS ত কিমান টকা জমা কৰিব পাৰি সৰ্বনিম্ন 1000 টকা মাল্টিপল অফ 1000 জমা দিব পাৰিব সৰ্বাধিক 30 লাখ টকা এটা একাউণ্টত এবাৰেহে টকা জমা কৰিব পাৰি SCSS একাউণ্ট কেনেদৰে খুলিব SCSS একাউণ্ট খোলাৰ এপ্লিকেশন ফৰ্মখন পূৰণ কৰি নিকটতম ডাকঘৰ বা বেংকত জমা কৰিব লাগিব ফৰ্মখন তলত দি দিম জমা পদ্ধতি কেশ 1 লাখ টকা লৈকে চেক ডিমাণ্ড ড্ৰাফট বা ইলেক্ট্ৰনিক্স ভাৱে জমা 30 লাখ টকা লৈকে কৰিব পাৰিব SCSS ৰ সুত আৰু আয় সুতৰ হাৰ চৰকাৰে নিৰ্ধাৰণ কৰে আৰু সময়ত পৰিৱৰ্তন হ'ব পাৰে বৰ্তমান ৰেট অফ ইন্টাৰেষ্ট 8.2% চলি আছে সুত প্ৰতি এপ্ৰিল জুলাই আগষ্টৰ আৰু জানুৱাৰী মাহৰ প্ৰথম দিনা জমা হয় সুত সেভিংস একাউণ্টত জমা হয় যিটো একাউণ্টৰ লগত সংযোগ কৰা আছে SCSS ৰ মিয়াদ আৰু আগতীয়াকৈ টকা উলিওৱাৰ নিয়ম SCSS একাউণ্ট 5 বছৰৰ বাবে খোলা হয় মিয়াদ শেষ হোৱাৰ পিছত 3 বছৰৰ বাবে পুনৰ বৃদ্ধি কৰিব পাৰি আগতীয়াকৈ বন্ধ কৰিলে 1 বছৰৰ আগতে বন্ধ কৰিলে পুৱা সুদ উভতাই দিব লাগিব 1 পৰা 2 বছৰৰ ভিতৰত বন্ধ কৰিলে 1.5% মূলধন কৰ্তন কৰা হ'ব 2 বছৰৰ পিছত বন্ধ কৰিলে 1% মূলধন কৰ্তন কৰা হ'ব মৃত্যুৰ ক্ষেত্ৰত এই কৰ্তন প্ৰযোজ্য নহয় SCSS ত নমিনি দিয়া আৰু মৃত্যু হলে কি হ'ব একাউণ্ট খুলুতে বা যিকোনো সময়ত নমিনি দিব পাৰি জইন্ট একাউণ্ট থাকিলে পতি বা পত্নীয়ে প্ৰথম অধিকাৰ পাব যদি ইলিজিবল হয় জিআই থকা জনে একাউণ্টটো অব্যাহত ৰাখিব পাৰে বা একাউণ্ট বন্ধ কৰি টকা উলিয়াব পাৰিব যদি নমিনি দিয়া নাই তেন্তে আইনসন্মত উত্তৰাধিকাৰী লৈ টকা প্ৰদান কৰা হয় যদি 1 লাখতকৈ কম থাকে এফিডেভিট আৰু ইনডেমনিটি লেটাৰ জমা দি টকা পাব পাৰি SCSS ৰ আয়কৰ মানে ইনকম টেক্সৰ সুবিধা 80C ৰ অধীনত আয়কৰ ৰেহাই 1.5 লাখ টকালৈ আগতীয়াকৈ বন্ধ কৰিলে 80C ৰেহাই প্ৰযোজ্য নহয় SCSS ৰ সুতৰ আয়কৰ যোগ্য কিন্তু ফৰ্ম 15H দিলে TDS কাটা নহয় SCSS একাউণ্টৰ স্থানান্তৰ SCSS একাউণ্ট এটা ডাকঘৰৰ বা বেংকৰ পৰা আন এটালৈ স্থানান্তৰ কৰিব পাৰি 1 লাখ টকাৰ ওপৰত স্থানান্তৰ ফি লাগিব 1 লাখ টকাৰ তলত স্থানান্তৰ ফি
নাই SCSS ৰ অন্যান্য গুৰুত্বপূৰ্ণ তথ্য SCSS ৰ বিৰুদ্ধে লোন ল'ব পৰা নাযায় যদি ভুলত অযোগ্য ব্যক্তি একাউণ্ট খোলে তেন্তে এই একাউণ্ট বন্ধ কৰি টকা উভতাই দিয়া হয় যদি পতি পত্নীৰ পৃথক একাউণ্ট থাকে আৰু কোনো এজনৰ মৃত্যু হয় তেন্তে মৃত্যু হোৱাজনৰ একাউণ্ট বন্ধ কৰিব লাগিব SCCS হৈছে নিৰাপদ উচ্চ সুদযুক্ত আৰু নিশ্চিত আয়ৰ বাবে এটা অতি উত্তম যোজনা চৰকাৰী নিশ্চয়তা আছে সুতৰ হাৰ অন্যান্য বিনিয়োগতকৈ বেছি প্ৰতি 3 মাহত সুদ লাভ কৰিব আয়কৰ ৰেহাই সুবিধা প্ৰয়োজনত আগতীয়াকৈ টকা উলিওৱাৰ সুযোগ আপুনি SCSS একাউণ্ট খুলিব বিচাৰে নেকি আপোনাৰ মতামত কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুন ধনৰ ব্যৱস্থাপনা আৰু বিনিয়োগ সম্পৰ্কীয় ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ